বৰ্তমান হৈছে দিনৰ 12টা আৰু মই 12টা বজাত শুই উঠি বাহিৰত আহি দেখিলোঁ যে বতৰটো অলপ ডাৱৰীয়া আৰু ডাৱৰীয়া বতৰৰ লগতে বাহিৰত বা আৰু ভণ্টিহঁতে কিবা কিবি কৰি আছে। সেইবোৰ কথা মন নিদি মই এবাৰ ৰাস্তালৈ ওলাই যাই দেখিলোঁ যে ৰাস্তাত কোনো এটা জনপ্ৰাণী নাই। তো সেই গতিকে মই ভাবিলোঁ যে পুনৰ ঘৰলৈ উভতি যাই বাহঁতৰ লগতে কিবা কিবি কথা পাতোঁ। তো আহি দেখিলোঁ যে সিহঁতে আকৌ হেনো কিবা কৰি আছে। তো ওচৰতে মই আকৌ নবৌ আৰু বাক মাতি আনি মোক হাই ক'বলৈ দিলোঁ। তেনেতে কণে আহি কিবা এটা মোক কাণত ক'লেহি আৰু তাৰ পাছতে সিহঁতে হেনো বোলে ৰিলছ বনায়। তো ওচৰতে আছে ভাগিন। তো ভাগিনক সিহঁতে অকলে থোৱাৰ বাবে মই ভাগিনৰ লগত অলপমান খেলিলোঁ। তাৰ পাছতে বাই হেনো কণক হেলিকপ্টাৰ দৰে পূৰা ঘূৰাইছে আৰু কণক মাটিত থৈছে যাতে তাৰ মাথাটো ঘূৰাই, কিন্তু তাৰতো বোলে মাথাটো নুঘূৰাই। তো মই সিহঁতক দেখি মোৰেই যেন মাথাটো ঘূৰা লাগিছে, সেইবাবে আকৌ এবাৰ শুবলৈ ৰুমলৈ গুচি গ'ল।